ये खतम তো নমস্কাৰ বন্ধু-বান্ধৱ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আজি মানে মোৰ লগত এটা কাণ্ড হ'ল মোবাইলটো দেখিছে ব্লগটো মানে ষ্টাৰ্ট নকৰোঁতে মোবাইলটো ভাগি গ'ল একদম আৰু স্পীডত কিমান স্পীডত আছিলে আপোনালোকক দেখুৱাম বা কিন্তু ডিছপ্লেখন কাম কৰি আছে এতিয়া একদম 160 আহি থাকোঁতে একদম পূৰা পৰি গ'ল মানে কি ক'ব আৰু আজি ব্লগ নষ্টাৰ্ট কৰোঁতে কাণ্ড হৈ গ'ল কাণ্ড হৈ থাকিলে পূৰা এই চব গ'ল মোবাইল কেনেকৈ পলালি ইয়া মোবাইল পেলাই দিলে কেলা মোবাইল কেনেকৈ লওঁনো গাড়ীয়ে গছকিলে খতমে আৰু এইটো পাঁচশ নেকি আহিছা নাই হোৱা ইয়ে খতম কেলা ডিছপ্লে ভাগিলে নে সেইখন টেম্পাৰখন ভাগিলে অকল সেইখন একো নাই হোৱা কেলা তই কেনেকৈ লৈছিলি মোবাইলটো জেপডাল ইমান যে চুইচ মৰা নহয় নেকি জেপডাল গাইছ আকৌ এতিয়া মটৰ ব্লগত আহি গ'লোঁ কি ক'ব আৰু মোৰ একদম মনটো বেয়া লাগি আছে মানে মোবাইলটো ভাগি থাকিলে কি ক'ব আৰু উপায় নাই এতিয়া তাও ভুল নাই মানে পূৰা আমি স্পীডত আহি আছিলোঁ কি মানে গমেই নাপায় পূৰা ঢালি গৈ আছে মানে এতিয়া আমি আহি আছোঁ মৰাণ চাইডে মৰাণত কাম এটা আছে কামটো কৰিবৰ কাৰণে আহিছোঁ মৰাণত কামটো কৰি লওঁ আৰু বাইকখনৰ এনেকুৱা হিট মাৰিছে মানে ক'বলৈ কি ক'ম আৰু পূৰা হিট মাৰিছে একদম আৰু গৰমটো আজি পূৰা একদম কি ব্লগ বনাবলৈ মন নোযোৱা থাকিলে মানে মোৰ মোবাইলটো ভাগি থাকিলে নাই একদম এটাই সম্পত্তি আছিলে আৰু কি ক'বা আৰু ভাগি থাকিলে এইটো আজি তেওঁ মানে ইমান স্পীডত পৰিলে যদিও মানে মোবাইলটো 160ত আছিলোঁ আমি 60 আই থিংক মানে 60 ওপৰতে আছিলোঁ নি এতিয়া পইচা মইতো ভাবিলোঁ মোবাইলটো চফা বুলি চফা হ'ল বাৰু তেওঁ মানে ডিছপ্লে কাম কৰি আছে মানে কি ক'বা আৰু এইবিলাক হৈ যাওঁ কেতিয়াবা এনেকুৱা কাণ্ড হৈ থাকে কেতিয়াবা ক'বলৈ এতিয়া মনলৈ গৈ থাকোঁ একদম ধুনীয়া আছে মোৰ মুডটো অফেই হৈ গৈছিলে মানে এতিয়া আকৌ অলপ ভাল হৈছে এতিয়া আমি মৰাণ খটখটি পালোহি আৰু পামগৈ মৰাণ প্ৰায় 5 কিলোমিটাৰ আছে অকণমান পাছত আপোনালোকক বাইকখনৰ লুকটো দেখুৱাম মানে কেনেকুৱা হৈছে বাইকখন মানে স্পীড চলাবলৈ মন নাযায় কাৰণটো হৈ গ'ল নাই আহি পাই গ'লে মৰাণ এয়া হৈছে মৰাণ ট্ৰেফিক পইণ্ট এইটো এতিয়া ফিউল আপটো কৰি লওঁ ফিউল নাই মানে অকল 200 এতিয়া ফিউল আপটো কৰি ল'লোঁ এতিয়া গৈ থাকোঁ এতিয়া আমি ৰাজগড় চাইডে যাম ৰাজগড় চাইডে কাম এটা আছে মানে
তো গাইজ এতিয়া কামটো কৰি আহি গ'লোঁ মানে ৰাজগড় যাবলগীয়া আছিলে ৰাজগড় গৈ আহিলোঁ তো মোৰ চেনেলটো টুৰকে ছাবস্ক্ৰাইবাৰ কৰিলে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ তো এনেকৈ মৰম দি যাব লাষ্টত আকৌ আপোনালোকক এবাৰ বাইকখন দেখুৱাই দিছোঁ ৰ'ব তো বাইকখনৰ লুকটো দেখুৱাই দিছোঁ আপোনালোকে চাই লোৱা একদম চলিয়া হৈছে মানে আগফালৰ পৰা দেখুৱাই দিছোঁ একদম চক চিলিয়া মানে একদম তো এতিয়া ঘৰলৈ গৈ থাকোঁ এতিয়া আমি মৰাণ অভাৰব্ৰিজৰ ওপৰত আছোঁ মানে এইফালে ৰাজগড় গৈছিলোঁ কাম এটা আছিলে তো আজিলৈ বাই বাই আকৌ নতুন ভিডিঅ'তে আপোনালোকক লগ পাম তো বাই বাই গাইজ